জাতত ব্ৰাহ্মণ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মানুহ হিচাপে আমি জীয়াব লাগে। এই ছিঙি দিলোঁ দেই, জয় জুবিন দা। আজিৰ পৰা আৰু নিপিন্ধো আৰু, মানুহ মানুহ হৈ জীয়াই থাকক আজিৰ পৰা। হিন্দু মুছলিম বাদ দি মানুহ মানুহ হৈ জীয়াই থাকক। এইফালে ডাষ্টবিনত পেলাই দিলোঁ। আৰে নৰাত দম নিজে লেংটা হৈ আনক সমালোচনা কৰিব যোৱা। লগুণডালে হিন্দু মুছলিম ভাগ ভাগ কৰিব যোৱা নাই, ভাগ ভাগ কৰি আছ তহঁতৰ নিচিনা নৰাত দম কেইটাই। আৰু তোৰ ভিডিঅ'ত জ্ঞান দি থকা কেইটাক কৈছোঁ, লগুণ অকল বামুণে নিপিন্ধে, বহুত সম্প্ৰদায়ৰ লোকে পিন্ধে। লগুণডাল খুলি দিলেহে ভাল মানুহ হ'ব পাৰে নেকি? লগুণডালে আপোনাক ভাল মানুহ হ'ব শিকায়, কিন্তু তহঁতৰ নিচিনা নৰাত দমবিলাকে তাক বেয়াকৈ ব্যৱহাৰ কৰোঁ। মনত সকলো ধৰ্মৰ প্ৰতি ভাল ভাৱ ৰাখিলেই হ'ল। লগুণডাল পিন্ধি থাকিও ভাল মানুহ হ'ব পাৰে। হিন্দু ধৰ্মত বিভিন্ন পৰম্পৰা আছে, লগুণ লোৱাটো বামুণসকলৰ এটা পৰম্পৰা। মই আজিলৈকে এজনো মুছলমান মানুহক মোৰ আল্লাহ নাই, মোৰ ধৰ্ম নাই বুলি কোৱা শুনা নাই। তেওঁলোকে নিজৰ ধৰ্মক সন্মান কৰিব জানে। আমি হিন্দুসকলেও নিজৰ ধৰ্ম, নিজৰ জাতি, নিজৰ পৰম্পৰাক সন্মান জনোৱাটো উচিত। বেলেগ ধৰ্মৰ মানুহে নিজৰ সংস্কাৰ কেতিয়াও নেৰে। আপোনাৰ ভিডিঅ'টোৰ তলত এটা বিশেষ ধৰ্মৰ মানুহে বহুত সুন্দৰ সুন্দৰকৈ কমেণ্ট কৰি আছে, আৰু যিসকলে সুন্দৰ সুন্দৰকৈ কৈ আছে সেইসকলে তেওঁলোকৰ পিছৰ নতুন প্ৰজন্মক নুনু ৰাগটো নাকাটো বুলি ক'ব পাৰিবনে? এইখিনিতে এটা কথা মনত পেলাই দিওঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, এইটো এটা মাত্ৰ শ্লোগানহে আৰু কাঞ্চনজংঘা চিনেমাখনৰ এটা ডাইলগ। কাৰণ জুবিনদাৰ জাতি আছিল কাৰণেই জুবিনদাই জাতিৰ কাৰণে আন্দোলন কৰিছিল। জুবিনদাৰ ধৰ্ম আছিল কাৰণেই তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া হিন্দু ধৰ্মৰ মতে সম্পন্ন কৰা হৈছিল। গতিকে একো আগগুৰি নোপোৱাকৈ, একো উপলব্ধি নকৰাকৈ ভাইৰেল হ'বলৈ কাৰণে এইবিলাক কাণ্ড কৰা মানুহক মক্কেল বুলি কয়। কাৰণ আজি আপোনাক দেখি আৰু 100জনে কৰিব। লগুণ নিচিঙাকৈ মানুহ জীয়াই থাকিব পাৰি, লগুণ পিন্ধিও মানৱ ধৰ্ম পালন কৰিব পাৰি। যদি জুবিনদাক সঁচাকৈ অনুসৰণ কৰা, তেতিয়াহ'লে আপোনাৰ সাধ্য অনুসৰি মানুহক সহায় কৰক, তেতিয়াহে প্ৰকৃত মানৱ ধৰ্ম পালন কৰা হ'ব। আপুনি লগুণ পিন্ধে নিপিন্ধে, আপুনি লগুণ ৰাখে নাৰাখে, সেইটো আপোনাৰ কথা, মোৰ তাত কোনো ক'বলগীয়া নাই। কিন্তু লগুণ ছিঙি আপুনি জুবিনদা কেতিয়াও হ'ব নোৱাৰে। জুবিনদাৰ গাত ভগৱান নিজে আছিল, তেওঁক লগুণৰ দৰকাৰ নাই। গুণ যদি আহৰণ কৰিব নোৱাৰা, তেতিয়াহ'লে লগুণ লৈ একো লাভ নাই। কিন্তু লগুণডালক এইদৰে অপমান কৰাটো ভাল কথা হোৱা নাই, আৰু আপোনাৰ অধিকাৰো নাই।